সকলোকে নমস্কাৰ জনাইছোঁ। আজি ওলাইছোঁ ভাগৱত ভাগ গ'লে মানে 36খন গাঁৱৰ ৰাইজ মিলি ভাগৱত পাতিছে তালৈ বুলি আমি ওলাইছোঁ। এইফালে আমি আহি আছোঁ দেখিছেনে, ইমান এটা সুন্দৰ পৰিৱেশৰ মাজেদি। এইফালে চাওকচোন, আমাৰ গাঁৱৰ ৰাইজে ভাগৱত ভাগ এনেদৰে লৈ গৈছে, য'ত মানে অনুষ্ঠান ভাগ হ'ব তালৈ লৈ গৈছে। মানে প্ৰত্যেকখন গাঁৱৰ পৰা এনেদৰে অনা হ'ব ভাগৱত। এয়া দেখিছেনে, আমাৰ নামঘৰৰ পৰাও এনেদৰে লৈ যোৱা হৈছে। এই গাঁৱৰ ৰাইজে লৈ গৈছে। এইফালে দেখিছেনে, আই মাতৃসকলে ধুনীয়াকৈ হৰিনাম গাই গৈ আছে। আগত মানে আগৰ গাড়ীখনত মেইন ভাগৱত ভাগ গৈছে, পিছৰ ৰাইজসকল গৈছে, গোপিনীসকলো এনেদৰে গৈছে। বহুত মানুহ হৈছে তাতে দেখিছেনে, বহুতখিনি গাঁও যিহেতু মানুহ আহিছে, বহুতখিনিয়ে মানুহ হৈছে। এইফালে চাওকচোন, এনেকৈ ৰাস্তাত এনেদৰে মানে ভাগৱত ভাগ আদৰিছে ৰাইজে। এইফালে আমি পাই গ'লোহি মেইন মানে য'ত ভাগৱত অনুষ্ঠান ভাগ হৈছিলে, তাত আমি পাই গ'লোহি। ইয়াত দেখিছেনে, লাহে লাহে মানুহ আহিব আৰম্ভ কৰিছে। ইয়াত দেখিছেনে ধুনীয়াকৈ আমাৰ নামঘৰৰ পৰা অহা মানে ভাগৱত ভাগ এনেদৰে আদৰিছে। আদৰি এতিয়া ভিতৰলৈ লৈ যোৱা হ'ব। যিহেতু প্ৰত্যেকখন গাঁৱৰ পৰা এনেদৰে আহিব, ইয়াত ধুনীয়াকৈ আদৰিব, ভিতৰলৈ লৈ যাব। এয়া দেখিছেনে, ধুনীয়াকৈ আদৰি ভিতৰলৈ লৈ গৈছে। তেনেহ'লে ব'লকচোন ভিতৰৰ পৰিৱেশটো অলপ চাওঁ। এয়া চাওকচোন, ধুনীয়াকৈ আদৰিবলৈ বন্তি ধূপ লৈ এনেদৰে ধুনীয়াকৈ মানে প্ৰত্যেক ভাগৱতকে এনেকৈ আদৰি আনিছে। তাৰপৰা এয়া দেখিছেনে, চাহ খোৱা, ভাত খোৱা, ইয়াতে ধুনীয়াকৈ ডাঙৰকৈ হল টাইপৰ লিখা বনাই দিছে। ইয়াতে খোৱা বোৱা ব্যৱস্থা কৰি দিয়া হৈছে। ইয়াৰ সকলো ৰাইজে ইয়াতে আহি চাহ খাইছে, ভাত খাইছে। এইফালে আকৌ আমি খাই বৈ নামঘৰৰ ভিতৰ ভাগলৈ আহিলোঁ। এয়া চাওকচোন, গোপিনীসকলে নাম গাই আছে। এয়া দেখিছেনে, বহুত মানুহ হৈছে। যিহেতু নামঘৰ ভাগ অলপ সৰু আছিল, বহিবলৈ মানুহ তেনেকৈ মানে বহুত ভিৰ আছিল, যিহেতু বহিবলৈ জেগাই পোৱা নাছিল বহুতে। এইফালে চাওকচোন, ইমান ধুনীয়াকৈ সজাইছে। ইয়াত চাওকচোন, মূৰ্তি বিভাগ বহুত ভাল লাগিছে। ইয়াতে ধূপ চাকি দিয়া হৈছে আৰু ইয়াত দেখিছেনে, ইমান ধুনীয়া লাগিছে। এইফালে চাওকচোন, পৰিৱেশটো ইমান ধুনীয়াকৈ সজাইছে চাওকচোন। এইফালে দেখিছেনে, এই পুখুৰীত ধুনীয়াকৈ এনেকৈ সজাইছে। এইফালে আকৌ আমি ভাত খাবলৈ গ'লোঁ। দুপৰীয়া যিহেতু বইল ভাত খুৱাইছে, আমি ভাত খাবলৈ গ'লোঁ। এই দেখিছেনে, ভাত খোৱাস্থলী। এইফালে সকলো গোপিনীয়ে ভাত খাই আছে, ভকত বৃন্দ সকলোৱে খাই আছে। এইফালে চাওকচোন, মেইন মণিকূট ভাগ আৰু য'ত মানে ভাগৱত ভাগ পাতিছে, এইফালে চাওকচোন, ইমান ধুনীয়া হৈছে নহয়নে বাৰু।